নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু লগতে দীপাৱলীৰ বহুত আন্তৰিক শুভেচ্ছা জনালো। আশা কৰোঁ দীপাৱলীৰ বন্তিৰ আলোকেৰে যেনেদৰে চৌপাশ আমাৰ পোহৰ হৈ যায় উজ্জ্বল হৈ যায় তেনেদৰে আমাৰ জীৱনটো উজ্জ্বল হওক সেই আশা কৰিছো। আৰু আজি এই ভিডিঅ'টো বনোৱাৰ বিশেষ কাৰণটো হৈছে ধৰক দীপাৱলীৰ গৃহসজ্জা। আজিকালি গৃহসজ্জাটো খুবেই হৈ গৈছে দীপাৱলী বুলিলে লাইটেৰে। পৰম্পৰাগতভাৱেতো যিটো নিয়ম আমি কৰোঁৱেই, মাটি বন্তি জ্বলাওঁৱেই, মাটি চাকিৰে যিমান সকলোৱে জ্বলায় কম বেছি পৰিমাণে যোনে যিমান পাৰে। তাৰ উপৰি আজিকালি এইটো এটা পৰম্পৰা হৈ গৈছে লাইট লগোৱাটো। আমিও প্ৰত্যেক বছৰে লগাই আহি আছোঁ, লাইটেৰে গৃহসজ্জা কৰি আহি আছোঁ। কিন্তু যোৱা বছৰ কি হ'ল, যিজন ল'ৰাই আমাৰ ঘৰত লাইট লগায় সেই ল'ৰাজনক মাতা হৈছিলে যিদিনাখন তেওঁ অহা নাছিলে। অকণমান দেৰি হৈ গ'ল আৰু বিশেষকৈ ল'ৰা ছোৱালী থকা ঘৰ ন, কেতিয়া লাইট লগাব এটা উৎপাতো হৈ আছে। মই ভাবিলোঁ ল'ৰাজন আহে মানে মই এটা ছেট লগাওঁ। এনেদৰে এটা ছেট আনটো ছেট তেনেদৰে লগাওঁতে মই গোটেইকেইটা লাইটৰ ছেটেই মই যোৱা বছৰ লগাই দিলোঁ। এই বছৰো ভাবিলোঁ সেই ল'ৰাজনক মাতিব নালাগে, ময়ে লগাওঁ এইবাৰো। কেনেদৰে মোৰ এই গৃহসজ্জা কৰিছোঁ, কেনেদৰে মই দীপাৱলীৰ উপলক্ষে মোৰ এই বাসগৃহটো সজাম এই ভিডিঅ'টি বনাব বিচাৰিছোঁ। তেন্তে মোৰ এই ভ্লগটো আজি এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ বেছি দেৰি কথা কৈ থাকিলে বেছি দেৰি হৈ যাব আৰু দিন ছুটি। এতিয়া মই ধুম কাম কৰি ব্ৰেকফাষ্ট কৰি লাইট লগাওঁ বুলি ভাবিছোঁ, কাৰণ দুপৰীয়ালৈ ভাতো বনাব লাগিব আৰু লাইট লগাওঁতে মোৰ বহুত সময়ো লাগে, কাৰণ মইতো ইমান এক্সপাৰ্ট নহয়। মোৰ এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব আৰু চাই যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মই এতিয়া ইয়াৰ পৰা বস্তু এটা উলিয়াম, বস্তুটোৰ ভিতৰত কি আছে সেইখিনি দেখাম বাৰু। লৈ আনা। এয়া আমাৰ দিৱালী বস্তু হয়। এতিয়া এই বাকচটো এই কাৰ্টুনটোৰ ভিতৰত সেইটা আছে। এনেদৰে লাইটখিনি মই থৈ দিওঁ, কাৰণ প্ৰত্যেক বছৰেই লাগে এইখিনি বস্তু। আজি বহুত বছৰ হ'ল এইবিলাক কিনা, আচলতে এবছৰ দুবছৰ নহয়, কমেও 6-7 বছৰ হ'ল। তাৰে দুটামান বাৰু ছেট বেয়াও হ'ল। এয়া এতিয়া লগাম, তাকে দেখাই ল'লোঁ। এনেদৰে ৰাখি থৈ দিলে লাইটবোৰ বহুত বছৰ থাকে আৰু বেয়া নহয়। এনেদৰে ভালকৈ থৈ দিব লাগে। এইবিলাক চব লাইটৰে বাকচ হয়। আৰু এনেদৰে ৰছীও থৈ দিওঁ, কাৰণ যেতিয়া ক'ৰবাত ওলমাই লগাবৰ কাৰণে ৰছীৰ প্ৰয়োজন হয়। ব্লেক টেপ ৰাখিছোঁ। এইটোত লাইট, সেইটো লাইট বহুত বছৰ হ'ল, কিন্তু এতিয়াও ঠিকছে জ্বলে। 8 বছৰ হৈ গ'ল এই লাইটটো। পৰাও নাই, ভাঙাও নাই। ৰাখি থৈ দিছোঁ গোটেইখিনি লাইট। এতিয়া আজি লগাই চাওঁ, আজি এতিয়া লাইট কিমানটা ভাল হৈ আছে বেয়া হৈ আছে তাৰপিছতহে গম পাম। ইয়াত কি ৰাখিছিলোঁ নিজে পাহৰিলোঁ, চাই লওঁচোন কি ৰাখিছিলোঁ, কাৰণ দিৱালী শেষ হোৱাৰ পিছতে আকৌ এনেদৰে ভৰাই ৰাখোঁ। ইয়াত ৱাৰবিলাক আছে কানেকশ্যন কৰিবৰ কাৰণে। এনেদৰে ৰাখিছোঁ এইখিনি, কাৰণ পিছত ঘপককৈ লাইট লগোৱাৰ টাইমত বিচাৰি পোৱা নাযায়। এনেদৰে ৰাখি থৈ দিওঁ। এতিয়া মই লাইট লগাম। এতিয়া দেখি থাকোঁ। প্ৰথমে মই পাইপ লাইটটো লগাই লৈছোঁ। এইবাৰ মই আকৃতি দিছোঁ, হাৰ্টৰ আকৃতি দি বান্ধি দিছোঁ ৰছীবিলাক। আৰু ৰাতিলৈ গম পাম কিমান ভাল লাগিছে বেয়া লাগিছে, কাৰণ যোৱা বছৰ মই নিচিনাকৈ 0 নিচিনাকৈ বান্ধি দিছিলোঁ আৰু তাৰ আগৰ বছৰ N আছিলে তেনেদৰে, কিন্তু হাৰ্টৰ আকৃতিত বান্ধা নাছিলোঁ। এইবাৰ এনেদৰে বান্ধোচোন, ৰাতিলৈতো দেখা পাবই কেনেকুৱা লাগিছে লাইটটো। এই ৱাৰডাল ধৰাচোন, এই ৱাৰডাল ধৰা।
এনেদৰে এই ফিটাডাল পকাই পেলাই লগাই দিলোঁ। এই লাইটটো ফিটিং হৈ গ'ল। এতিয়া ষ্টাৰ লাইটটো খুলি আছোঁ। এতিয়া ষ্টাৰ লাইটটো খোলা হোৱাৰ পিছত ফিটিং কৰিম। আৰু মোক এই লাইট লগোৱাত ল'ৰা দুটাইও বহুত সহায় কৰি দিয়ে, ইটো সিটো ধৰি মেলি দিয়ে। সিহঁতৰ অবিহনে মই এই লাইট লগোৱা কামটো কমপ্লিট কৰিব নোৱাৰিম। ক'ত লুকাই গৈ আছে? এয়া কষ্টৰ মূৰত বাৰু ষ্টাৰ লাইটটো লগোৱা হৈ গ'ল। বহুতবাৰ লগাওঁ, ওপৰৰ পৰা পৰি যায়, আকৌ লগাওঁ। তেনেদৰে এইবাৰ লগাই হৈ গ'ল। মায়ে এতিয়া গ্ৰীণ কালাৰটো লগাই আছে। এতিয়া পুৰণা 8 বছৰমান হ'ল এতিয়া। বহুত দিনৰ পৰা এতিয়া মায়ে কাপবৰ্ডৰ এটা থৈ দিছিলে, সেইকাৰণে নতুন নতুন লাগি আছে। কাপবৰ্ডটো অকণমান এটা আছিলে, ভিতৰৰ পোৱা নহয় বাহিৰৰ পোৱা। ভিতৰৰ পোৱা সেইটো এটা নাছিলে। মই টেষ্ট কৰি লওঁ। মায়ে এতিয়া লাইটছকেইটা লগাই আছে, সেইকাৰণে গেৰেজত লগাই আছে। গেৰেজত ক'ত লগাই দেখি থাকক। সেইটোত লগাই দিলে সেইটো ইজি হয় অকণমান। আৰু সেই ওপৰতটো মায়ে নোৱাৰিছিলে, মই কৈ দিলোঁ। মই চব চম্ভালি লওঁ, তই বয় খাবি, মই ডাঙৰ এইটো মই কৰিলোঁ। সেইকাৰণে এতিয়া মায়ে সেই ওপৰত দেখি আছে, সেইটো লগাই দিলে। তুমি নোৱাৰিলে মায়ে এইটো লাইট ফাৰ্ষ্ট টাইম এবাৰ লগাই দিছিলে। বহুত এইবিলাক কাম দেই, লাইট চাইট লগোৱা। আৰু নলগালেও ভাল নালাগে। দীপাৱলী দিন নলগালে বেয়াই লাগে। ভাগৰ লাগি গৈছে। ষ্টপ কৰি দিওঁ নেকি? বহুত ভাগৰ লাগিছে। আমি ইমানগাল লাইটছ কিনো এতিয়া। অকণমান আমি পাহৰি গৈছিলোঁ, লাইটছকেইটা ক'ৰবাত থৈ দিছিলোঁ। এতিয়া চকু দুখ পালানে? নহয়, চকু দুখ পালে ভালেই হ'ব। ইয়াৰ মুখৰ দুখ পালেও ভালেই হ'ব। গা নাই ৰোৱা 237। নিজে লগালে এটাই ভাল, নিজৰ ইচ্ছামতে যেনেকুৱা ধৰণে বিচাৰে তেনেধৰণে লগাব পৰা যায়। আগতে ল'ৰাজনক ক'লে সি তাৰ ইচ্ছাত লগাই থৈ যায়, মোৰ মতে নহয়েই। আৰু এইবাৰ চাওক, মই কাপোৰ মেলা ডালে দি পকাই এনেকৈ লগাই দিছোঁ নিজৰ ইচ্ছামতে। খুব ভাল লাগে আচলতে এইবিলাক কাম কৰি। লাইট লগোৱা বহুত কামেই আছিলে, কিন্তু গোটেইখিনি দেখুওৱা নাই। ৰাতিলৈ আপোনালোকে দেখা পাব কেনেধৰণে মই সজালোঁ। আৰু এয়া গ্লাছ কেক দুটা বনাইছিলোঁ, ভাতো বনাই আছিলোঁ। ডিম নিদিয়াকৈ এনেদৰে কেক দুটা বনালোঁ। ইয়াৰ পিচবিলাক খুব ধুনীয়া লাগে, কাটিলে গোল গোল হৈ থাকে। এনেদৰে দীপাৱলী উপলক্ষে এই কেকটোকে বনালোঁ। আৰু এয়া বাপেক পিতেকহঁতে শলিতাৰ ব্যৱস্থা কৰি আছে। ভাল লাগে এনেদৰে সকলোৱে মিলিজুলি কামবিলাক কৰিলে। আৰু এয়া চাওকচোন, চাকি দুটা লৈছে, এটা ডাঙৰ এটা সৰু। সিহঁতে তাত জুখিছে শলিতা, তাৰপিছত কাটিছে। বাৰু এতিয়া তোমালোকে তোমালোকৰ কাম কৰি থকা, ময়ো মোৰ কাম কৰোঁগৈ। অকলে অকলে কৰিবলৈ অলপ সময়ো লাগে যে, সেয়ে অলপ আগতীয়াকৈ এনেদৰে লগাই ল'লোঁ, শলিতা দি ল'লোঁ। কাৰণ অকলশৰীয়াকৈ কৰিবলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন। ঘপককৈ গধূলি লাগি যায়, ঘপককৈ আন্ধাৰ হৈ যায় সোনকালে। সেইকাৰণে এনেদৰে সজাই থৈ দিলোঁ। পিছত তেল দি চাকি জ্বলাই ল'ব পাৰিম। এনেদৰে বন্তি কেইগছমান জ্বলালোঁ ইয়াত। আৰু লগতে আটা আৰু অকণমান ফাকু আছিলে, ফাকু গুৰি দি দিছোঁ।
যোৱাবাৰতকৈ ভাল যোৱাবাৰতকৈ ভাল চকলে এয়া মই যে দেখাইছিলোঁ দিনত মই আজি গৃহসজ্জা কৰিম দেৱালী বুলি এনেদৰে লাইটবোৰ লগাইছোঁ আৰু দেৱালী মানেইতো চাকি বন্তি সেয়াটো জ্বলোৱা হৈছে লগতে গেৰেজ ঘৰটো অকণমান সজালোঁ তুলসী গছজোপাটো এনেকৈ লাইট লগাই দিছোঁ তাৰপিছত এনেদৰে ৱালত চাৰিওকাষত চাকি বন্তি জ্বলাইছোঁ এইবাৰ কলগছ পুতা নহ'ল বাবে এনেদৰে কৰিলোঁ আৰু মই আলপনা আঁকিছিলোঁ ৰংগলৈ কিন্তু ঘপককৈ ল'ৰা সৰুটো দৌৰি আহি অকণমান গচকি দিলে এনেদৰে আঁকিলোঁ তাৰ লগতে এনেদৰে আমাৰ ঘৰৰ চাৰিওকাষটো বন্তিৰে পোহৰ কৰিছোঁ এইবাৰ আৰু বম ফুটাই আছে মোৰটো ফুটাবলৈ ভয় লাগে যিমান পাৰোঁ অকলে এইখিনি লগালোঁ বহুত কষ্ট হ'ল হাতো বিষাই যায় ওপৰলৈ এনেকৈ শাকুতীয়া লগোৱাত অলপ দিগদাৰো হয় ল'ৰা মানুহে লগালে ওপৰত উঠি লয় জখলা দি এতিয়া মই তলৰ পৰা এনেকৈ শাকুতীয়া লগালোঁ খুব কষ্ট হৈছিলে অঁ জালনা এডাল জ্বলিছে জালনা এডাল নেটৰ জালৰ নিচিনা এই লাইটটো খুব ভাল লাগে শেষত বম ফুটাই হোৱাৰ পিছত আমি বজাৰলৈ গোটেইকেইটা ওলাই গ'লোঁ তাতে দাদা বৌ ভতিজী আৰু ভতিজা ল'ৰাসকলক এনেদৰে কিবাকিবি খালোঁ হাঁহি ফূৰ্তিৰে সময়কণ পাৰ কৰিলোঁ খুবেই ভাল লাগিলে দেৱালী পাৰ্টি বুলিয়ে ক'ব পাৰি এয়া হেপী দেৱালী আপোনালোক সকলোকে আমাৰ ফালৰ পৰা দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ আৰু এনেদৰে আজি মোৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ বাই গুড নাইট হয় সকলোৱে সাৱধানেৰে বম ফুটাও হয় আৰু এনেদৰে চৌপাশটো মই সজালোঁ এনেদৰে মোৰ এই ভিডিঅ'টি